Hello everyone, welcome to my mini vlog. এয়া আমাৰ গামোচাৰ কাৰণে সূতাবিলাক এনেকৈ মেলি দিছে। এতিয়া মই গৈ আছোঁ খুৰাহঁতৰ তাত সীতা ফুল আনিবৰ কাৰণে। চাই থাকিব ভিডিঅ'টো আপোনালোকে। এয়া খুৰাহঁতৰ বাৰীৰ পৰা সীতা ফুল চিঙিম এতিয়া। মাছ বনাম। এয়া ফুল চিঙা হৈ গ'ল, এতিয়া ঘৰত গৈ আছোঁ। এয়া ফুলখিনি ভালদৰে চিঙি লওঁ এতিয়া। ফুলখিনি চাফা কৰা হৈ গ'ল। এতিয়া এখন তামোল খাই পেলাই ৰন্ধাত লাগি যাওঁ। মাছখিনি ফ্ৰাই কৰি লওঁ এতিয়া। পিঁয়াজ আদা নহৰুৰ পেষ্টখিনি এতিয়া ভাজি ল'ম ইয়াতে। ফুলখিনি দি দিম ইয়াতে। ফুলখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াতে প্ৰয়োজন অনুসৰি পানী দি দিম। এয়া আঞ্জাত দিবৰ কাৰণে চাউলৰ গুড়ি। এতিয়া ভালদৰে উতলাই লওঁ। মাছখিনি দি দিলোঁ ইয়াতে। এতিয়া আমাৰ তিতা ফুলৰ আঞ্জা ৰেডি হৈ গ'ল। আজি আমাৰ দুপৰীয়াৰ সাজত আছিল তিতা ফুলেৰে মাছৰ জোল। ৰাতিও ৰৈ যোৱা মাংস আছিলে। হেল্ল' এভৰিৱান, আপোনালোকক একেবাৰে গধূলি লগ পালোঁ। এয়া মোৰ এক্সাম আহি আছে, সেই অকণমান পঢ়ি আছোঁ। মোৰ দৰে চিপছ খাই কোনে কোনে ভাল পায় জনাবচোন। এয়া মা ৰাতিৰ কাৰণে খানাৰ আয়োজন কৰি আছে। আজি মা বিলাহীৰে মাছ বনাব।
বিলাহী আঞ্জা ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।